নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোৰ বাবে লৈ আছো আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে অতি মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আজি প্ৰথমে আলোচনা কৰিম মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা নতুন জাননী আহিছে। বহুত দিন পিছত এটা ডাঙৰ খবৰ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সবিশেষ জনাই দিম। তাৰপিছত আলোচনা কৰিম লৰাক বুলেট নহয় ছুপাৰ স্প্লেণ্ডাৰ দিব, একথা জনাইছে হিমন্ত বিশ্ব শৰ্মাই। কোনসকলে পাব জনাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰপিছত আলোচনা কৰিম আকৌ মূল্য বৃদ্ধি কৰিছে, কিহৰ মূল্য বৃদ্ধি কৰিছে সেই বিষয়ে জনাম। আকৌ তাৰপিছত আলোচনা কৰিম যে 22 ফেব্ৰুৱাৰীত অসমত আকৌ মোদী আহিব, এই বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে অতি মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ নতুন নতুন সদায় ইনফৰমেশ্যনবিলাক পাই থাকিবলৈ। অকল আজি প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, মেট্ৰিক পৰীক্ষাৰ্থীলৈ এটা সুখবৰ। বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰম্ভ কৰিলে এই সুখবৰৰ পথ। মেট্ৰিক পৰীক্ষাৰ্থীলৈ সুখবৰ, সেই সুখবৰ লৈ আহিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিধায়কগৰাকীয়ে আজি আৰম্ভ কৰিলে এই সুখবৰৰ পথ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সুখবৰ। আজিৰে পৰা মৰেগাঁৱত মুঠ 13খন বিদ্যালয়ত আৰম্ভ হ'ব বিনামূলীয়াকৈ টিউচন। দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ইংৰাজী আৰু গণিত বিষয়ত পাঠদান হ'ব টিউচন চেণ্টাৰসমূহত। কয় যে মৰিগাঁও বুৰবান্দা খণ্ড উন্নয়নৰ বিষয়াৰ নেতৃত্বত আৰম্ভ হোৱা টিউচন চেণ্টাৰসমূহত দুমাহলৈ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব এই পাঠদান। সোমবাৰে ইয়াৰ প্ৰথমটো চেণ্টাৰ মুকলি কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ছাত্ৰীসকল আজিৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে ছাত্ৰসকলক বুলেট নহয় দিব ছুপাৰ স্প্লেণ্ডাৰ, জানক সবিশেষ। ইয়াত কৈছে মামা একেদিন বিৰাট ব্যস্ত, সন্মুখত আহিছে নিৰ্বাচন। যুৱ প্ৰজন্মৰ মাজত তেওঁ মামা হিচাপে পৰিচিত হৈ পৰিছে। তেওঁ যি কয় যি কৰে তাকেই লৈ চৰ্চা, কেতিয়াবা নাছিল চৰ্চা, কেতিয়াবা তেওঁ কৰা মন্তব্যক লৈ সমালোচনা। এইবোৰক লৈ তেওঁৰ কেৰেপ নকৰে। তেওঁ এজন ৰাজ্যৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী। ছাত্ৰীসকলক স্কুটি দিয়াৰ পিছত যুৱ ছাত্ৰসকলৰ প্ৰশ্ন মামা আমাক কেতিয়া দিব বুলেট। বুলেটৰ প্ৰসংগ বা প্ৰশ্ন উত্থাপন হ'লে তেওঁ এই সন্দৰ্ভত মন্তব্য কৰে নিজৰ ষ্টাইলত। ক'লে আমাৰ চৰকাৰ পুনৰ শাসনলৈ আহিলে এই কথা ববা হ'ব। লগতে তেওঁ উল্লেখ কৰে কাতকৈ হেনো বেছি চৰ্চা হৈছে বুলেটৰ প্ৰসংগ, যে যি সময়ত অসম চুক্তিৰ 6 নং দফা আদি প্ৰসংগক লৈ তেওঁ নিমাত, সেই সময়ত কিন্তু তেওঁৰ মাজত নিৰ্বাচনী ব্যস্ততাৰ মাজত এইবোৰ প্ৰশ্নৰ উত্তৰ টেকি থাকে। দায়িত্বশীল মন্ত্ৰীজনে তৰলভাৱে হ'লেও উত্তৰ দিয়ে বুলেট দিলেই নহ'ব, বুলেটৰ লগত কিবা এটা দিব লাগিব। কৈছে কাক দিব বুলেট, মেধাৱী ছাত্ৰ নে পৰীক্ষাত অকৃতকাৰ্য হোৱা ছাত্ৰক? তাক লৈ তেওঁৰ মন্তব্য শুনি এগৰাকী দায়িত্বশীল শিক্ষামন্ত্ৰীৰ এনে মুখ চুপতীয়া হাঁহিৰ খোৰাক যোগাইছে বহুতৰ। আনকি মন্ত্ৰীগৰাকী এনেধৰণৰ মুখ চুপতীয়া সামাজিক মাধ্যমতো চৰ্চা হৈছে। অসম চৰকাৰে 2020-2021 বৰ্ষৰ বাজেটত এক আঁচনি ঘোষণা কৰিছিল, যাৰ আঁচনিৰ নাম আছিল প্ৰজ্ঞান ভাৰতী আঁচনি। ইয়াৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ মূল উদ্দেশ্য আছিল ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি আদি বিনামূলীয়াকৈ নামভৰ্তিৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলক সহায় কৰা। 2020 বৰ্ষৰ 18 আগষ্টত এক সংবাদমেলত ঘোষণা কৰিছিল যে ৰাজ্যৰ বিত্ত তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যৰ ছাত্ৰীসকলক প্ৰদান কৰাব স্কুটি। উচ্চতম মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 22,000 ছাত্ৰীক স্কুটি প্ৰদানৰ ঘোষণা কৰাৰ পিছতে দিয়া হৈছিল স্কুটি। যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত মেধা বঁটা নামেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 2021 বৰ্ষৰ জানুৱাৰী মাহত প্ৰদান কৰা স্কুটি। ৰাজ্যৰ ছাত্ৰীসকলক স্কুটি প্ৰদানৰ পিছতে ছাত্ৰসকলক কি দিয়া হ'ব তাকে লৈ চৰ্চা হৈছে বুলেটৰ প্ৰসংগ। দেওবাৰে মহানগৰী কামাখ্যা গেট গণেশগুৰিত কৰা ভৱনৰ সমীপৰ খানাপাৰাত অত্যাধুনিক পথ সেতু উদ্বোধন কৰা হয়। এই পথ সেতু উদ্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। অহাবাৰ 2-এজনক বুলেট দিব। বুলেট লৈ চৰ্চা, বাইকাৰ্ছ নহয়। বুলেট লৈ যাতে বাইকাৰ্ছ নহয়, দুৰ্ঘটনা নহয়, সেয়া মামা হিচাপে চাব লাগিব। ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বুলেট আৰু স্কুটি সম্পৰ্কে ব্যাখ্যা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে স্কুটি ডাঙৰ দুৰ্ঘটনা হয়, কিন্তু বুলেট ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। তাৰপিছতে ৰাজ্যৰ বাগিংসকলৰ সৈতে মামা ব্যস্ত হৈ পৰিল। বুলেট লাগিব নে স্প্লেণ্ডাৰ লাগিব তাৰ প্ৰসংগ। কি ৰঙৰ বুলেট বাগিনসকলে ভাল পায় এই সন্দৰ্ভতো আলোচনা কৰিছে মামাই। আনকি বাগিনসকলে বুলেটৰ ল'ৰা বহাব নে ছোৱালী বহাব এই সন্দৰ্ভতো আলোচনা চলি আছে বুলি মন্তব্য প্ৰদান কৰে মামা হিমন্তই। বুলেটৰ চলোৱাৰ সময়ত বাগিনসকলে হেলমেট পৰিধান কৰিবনে? এই পৰামৰ্শৰ প্ৰশ্নৰ উত্তৰৰ বাবে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বাগিনসকলৰ সৈতে কথা পাতিব ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্ত্ৰীগৰাকীয়ে বুলেট প্ৰসংগত বা কাৰ নিচিনা এক বিতৰ্ক। আনকি ৰাজ্যৰ জনতাৰো এই বিতৰ্কলৈ গুৰুত্ব অত্যাধিক বৃদ্ধি পোৱাৰ লগতে
সামাজিক মাধ্যমতো এই বিষয়ে অধিক চৰ্চা লাভ কৰা বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বিভিন্ন সমস্যাৰ প্ৰাক্ৰান্ত এখন ৰাজ্য। এই সমস্যাসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বহু ক্ষেত্ৰত সমস্যাসমূহ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে সংবাদমেলত মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ সময় নষ্ট কৰি এনেধৰণৰ তৰল মন্তব্য কৰাক লৈ এতিয়া সমালোচনা হৈছে বিভিন্ন সংবাদ মাধ্যমত। আগন্তুক নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই সকলো বাগিংকে নিৰাশ কৰিব। 2021 চনত চৰকাৰ হলে সকলোকে দিব কিবা এটা দিব। ভাগত সকল এতিয়া বুলেটৰ আহাত বাগিনসকল এতিয়া বুলেটৰ আহাত। ৰাজ্যৰ দায়িত্বশীল মন্ত্ৰীগৰাকীৰ মুখত বাগিনসকলক উদ্দেশ্যত এটাই লাইনত বাবা তুমিও পাবা। দিবসকল তাৰ পিছৰ নম্বৰ খবৰটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। বেকুবাউনত পৰিণত হৈছে পেট্ৰল ডিজেলৰ মূল্য। আকৌ বাঢ়িল দাম। 5 টকা কমাই দিয়াৰ পিছতে আকৌ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্যত আৰোপ কৰা 5 টকা উপকৰ হ্ৰাস কৰাৰ ঘোষণা কৰি পাছবেলা লৈছিল বিজেপি চৰকাৰে। পিছত মূল্য হ্ৰাস কৰাৰ দুদিন নহওঁতে আকৌ বাঢ়িল পেট্ৰল ডিজেলৰ দাম। দেওবাৰৰ পৰা পুনৰ বৃদ্ধি কৰা হৈছে মূল্য। দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি হৈছিল 22 পইচা। এইদৰে ডিজেলত বৃদ্ধি কৰা হৈছিল 28 পইচা। ইফালে 5 টকাকৈ দাম হ্ৰাস কৰাৰ পিছত এই পৰ্যন্ত প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 42 পইচা। আনহাতে প্ৰতি লিটাৰ ডিজেলৰ বৃদ্ধি পালে 53 পইচা। উল্লেখযোগ্য যে শুক্ৰবাৰে মাজনিশাৰ পৰা হ্ৰাস পাইছিল প্ৰতি লিটাৰৰ পেট্ৰল ডিজেলৰ মূল্য।